ঐ পিলপিলি বহুত দিন ফুচকা খোৱা নাই। তাকেতো মই ভাবি আছিলো মই খাওঁ খাওঁ লাগি আছে এইকেইদিন। কাইলৈ যাওঁ ব'ল। অহাকালিলৈ ৰখিবলৈ নাই আৰু আজিয়ে যাওঁ। ক্লাছ শেষ হ'লে যাম। পিছৰ ক্লাছকেইটা নকৰোঁ আৰু যা ব'ল ব'ল। বেটি যোৱাবাৰ ফুচকা খাই পেলাই অৱস্থা বেয়া হৈ গৈছিল, পাহৰিলে হ'বলা আকৌ ফুচকা খাব যায় তাই। फुसका ले लो फुसका गरम गरम फुसका फुसका ले लो। भैया ফুচকা কিমান কা है? 20 का 5 रुपए। ইমান কম দাম। আজি ঠিকছে খাওঁ। আজি ঠিকছে খাম আজি। भैया 5 रुपए का 20 प्लेट देना। ओके मैडम ठीक है। किसका मुंह देख के आए थे इतना सेल हो रहा है आज। মজা লাগিছে খাই পেলাই আৰু খাওঁ ৰ। বেছিকে নাখাবি নহ'লে হাগি মৰিবি। বাদ দে এইবোৰ পিছৰ কথা। আজি মই পুৰা মৰিলোৱে। কালি ইমান ফুচকা খালো অৱস্থা নোহোৱা হ'লে মৰিলোৱে মই আজি। পিলপিলি কি হ'লে তোৰ? বেটি কালি মই কৈছিলোঁ নহয় তোক কমাই কমাই খাবি, নাই নুশুনিলি তেতিয়া। এতিয়া থাক তেনেকে। কি কৰিবি আৰু উপায় নাই। দে তই থাক তেতিয়াহ'লে, আমি আৰু গুৱাহাটীৰ পৰা আহোঁগৈ আৰু দে।